আজিৰ ভিডিঅ'টোত ৰাষ্ট্ৰীয় খেল অৰ্থাৎ নেশ্যনেল গেমছৰ বিষয়ে উল্লেখ কৰা হ'ল। 2022 বৰ্ষৰ 36 নম্বৰ সংখ্যক ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হয় গুজৰাটত। গুজৰাটৰ 6খন চহৰত এই খেল অনুষ্ঠিত কৰা হয় আৰু সেই 6খন চহৰ হৈছে আহমেদাবাদ, গান্ধীনগৰ, সুৰট, বডোদৰা, ৰাজকোট আৰু ভাৱনগৰ। এইবাৰ 7 বছৰৰ অন্তত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হৈছে, কাৰণ 2015 চনতেই ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হৈছিল কেৰালাত, তাৰ পিছত অনুষ্ঠিত কৰা হোৱা নাই। 2020 বৰ্ষত গোৱাত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰাৰ কথা আছিল যদিও কোভিড-19ৰ কাৰণে সেই খেল পিছুৱাই দিয়া হয় আৰু এইবাৰ 2022 বৰ্ষত এই খেল অনুষ্ঠিত কৰা হয় গুজৰাটত। এই খেল আৰম্ভ হৈছিল 29 ছেপ্টেম্বৰ 2022 পৰা 12 অক্টোবৰ 2022 লৈকে। এইবাৰ ৰাষ্ট্ৰীয় খেলত ভাৰতৰ 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে ছাৰ্ভিচেছ নামৰ এটা দলে অংশগ্ৰহণ কৰিছিল। ছাৰ্ভিচেছ, যাক দ্য টিম অৱ দ্য আৰ্ম ফ'ৰ্চ বুলি কোৱা হয়, এই ছাৰ্ভিচেছ নামৰ দলটো ভাৰতৰ তিনিওটা সৈন্য বাহিনী অৰ্থাৎ স্থলসেনা, নৌসেনা আৰু বায়ুসেনাত কৰ্মৰত খেলুৱৈসকলক লৈ গঠন কৰা হয়। এই দলটোৱে কোনো ৰাজ্যক প্ৰতিনিধিত্ব নকৰে, এই দলে কেৱল ভাৰতৰ আৰ্ম ফ'ৰ্চক প্ৰতিনিধিত্ব কৰে। এইবাৰ ৰাষ্ট্ৰীয় খেলত মুঠ 36বিধ খেল খেলোৱা হয়। 2022 বৰ্ষৰ ৰাষ্ট্ৰীয় খেলৰ শুভংকৰ যাক মেস্কট বোলা হৈছিল, এই মেস্কট আছিল সবজ, দ্য এছিয়াটিক লায়ন। সবজ হৈছে এটা গুজৰাটী শব্দ যাৰ অৰ্থ হৈছে সিংহ, অৰ্থাৎ এই এছিয়াটিক লায়ন পোৱা ভাৰতৰ একমাত্ৰ ৰাজ্যখন হৈছে গুজৰাট। গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ গিৰ নেশ্যনেল পাৰ্কত এই এছিয়াটিক লায়নবিধক পোৱা যায়। 2022 বৰ্ষৰ ৰাষ্ট্ৰীয় খেলৰ থিম আছিল চেলিব্ৰেটিং ইউনিটি থ্ৰু স্পৰ্টছ। এইবাৰ ৰাষ্ট্ৰীয় খেলত পদকৰ তালিকাত যি তিনিখন ৰাজ্য শীৰ্ষস্থান অধিকাৰ কৰিলে, সেই ৰাজ্যকেইখন নামসমূহ উল্লেখ কৰি দিয়া হ'ল। অৱশ্যে তিনিটা শীৰ্ষস্থানত ৰাজ্য হিচাপে মাত্ৰ 2খন ৰাজ্যই আছে। শীৰ্ষস্থান যিয়ে দখল কৰিছিল এইবাৰ ৰাষ্ট্ৰীয় খেলৰ পদকৰ তালিকাত, সেইটো হৈছে ছাৰ্ভিচেছ নামৰ দলটো। ছাৰ্ভিচেছ নামৰ দলটোৱে মুঠ 128টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু এই পদকৰ ভিতৰত সোণৰ পদক আছিল 61টা, ৰূপৰ পদক আছিল 35টা আৰু ব্ৰঞ্জৰ পদক আছিল 32টা। দ্বিতীয় স্থান অধিকাৰ কৰা ৰাজ্যখন হ'ল মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰই মুঠ 140টা পদক অৰ্জন কৰিছিল। ইয়াৰ ভিতৰত সোণৰ পদক আছিল 39টা, ৰূপৰ পদক আছিল 38টা আৰু ব্ৰঞ্জৰ পদক আছিল 63টা। ইয়াত মহাৰাষ্ট্ৰই মুঠ 140টা পদক অৰ্জন কৰি ছাৰ্ভিচেছ নামৰ দলটোতকৈ বেছি পদক লাভ কৰিলে যদিও কিন্তু দ্বিতীয় স্থানতে ৰ'ল। ইয়াৰ মূল কাৰণটো হৈছে যিটো দলে সোণৰ পদক বেছিকৈ লাভ কৰিব সেইটো দলে শীৰ্ষস্থান অধিকাৰ কৰিব। ইয়াত ছাৰ্ভিচেছ দলটোৱে সোণৰ পদক বেছিকৈ পাইছে, গতিকে শীৰ্ষস্থান অধিকাৰ কৰিছে। তৃতীয় স্থান অধিকাৰ কৰা ৰাজ্যখন হ'ল হাৰিয়ানা। মুঠ পদক লাভ কৰিছিল 116টা। ইয়াৰ ভিতৰত সোণৰ পদক আছিল 38টা, ৰূপৰ পদক আছিল 38টা আৰু ব্ৰঞ্জৰ পদক আছিল 40টা। ইয়াত মই গোটেইকেইখন ৰাজ্যৰ পদকৰ তালিকাখন উল্লেখ কৰি দিয়া নাই। এতিয়া আহোঁ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পদকৰ তালিকা, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই কিমানটা পদক অৰ্জন কৰিলে সেই তালিকাখন উল্লেখ কৰি দিয়া হ'ল। মণিপুৰে মুঠ পদক পালে 50টা আৰু 9ম স্থানত থাকিল পদকৰ তালিকাত। ইয়াৰ ভিতৰত সোণৰ পদক পাইছিল 20টা, ৰূপৰ পদক পাইছিল 10টা আৰু ব্ৰঞ্জৰ পদক পাইছিল 20টা। অসমে লাভ কৰিছিল 28টা পদক আৰু 14 নম্বৰ স্থানত থাকে পদকৰ তালিকাত। এই 28টা পদকৰ ভিতৰত সোণৰ পদক হ'ল 9টা, ৰূপৰ পদক হ'ল 10টা আৰু ব্ৰঞ্জৰ পদক হ'ল 9টা। অৰুণাচল প্ৰদেশে মুঠ পদক লাভ কৰিলে 7টা আৰু 16 নম্বৰ স্থান থাকিল পদকৰ তালিকাত। সোণৰ পদক লাভ কৰিছিল 6টা, ৰূপৰ পদক লাভ কৰিলে 1টা, ব্ৰঞ্জৰ পদক 0। ত্ৰিপুৰাই মুঠ পদক লাভ কৰিছিল 3টা আৰু 25 নম্বৰ স্থানত থাকে পদকৰ তালিকাত। এই 3টা পদকৰ ভিতৰত সোণৰ পদক আছিল 2টা, ৰূপৰ পদক 1টাও পোৱা নাই আৰু ব্ৰঞ্জৰ পদক 1টা আছিল। মিজোৰামে মুঠ 4টা পদক লাভ কৰিছিল আৰু 28 নম্বৰ স্থান অধিকাৰ কৰিছিল পদকৰ তালিকাত। এই 4টা পদকৰ ভিতৰত সোণৰ পদক লাভ কৰিছিল 1টা, ৰূপৰ পদক 1টা আৰু ব্ৰঞ্জৰ পদক 2টা। ছিকিমে মুঠ পদক 1টা লাভ কৰিছিল আৰু সেইটো আছিল ব্ৰঞ্জৰ পদক আৰু 32 নম্বৰ স্থানত থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।